কিবা কি চব্জি কাটি আছা কি পানীলাও কাটি আছে আৰু কালিটো কাতি বিহু সেইকাৰণে আপোনালোকে কাতি বিহু নহয় উৰুকা উৰুকা কাতি বিহু বোলা উৰুকা কালি আৰু আপোনালোকে চাগে পিঠা বনাব চাগে আৰু নাৰিকলখিনি আইতাই কাটি ক'ৰবাত থৈ দিছে এইটো নাৰিকল পুৰা মই যে কালি দেখাইছিলোঁ চাই লওক ধুনীয়াকৈ ইয়াতে এইটো হ'ল নাৰিকল আৰু নতুন শুভেচ্ছা থাকিলে আজিয়ে বিহুৰ কালি আছিলে আজি কৈ দিলোঁ এনেই আৰু কালিতো কমে আৰু মই সেই সন্ধিয়া যে কৈছিলোঁ যে কিন্তু মই সেইটো ক'ব নকৰিলোঁ আপোনালোকক মই কৈছিলোঁ কিন্তু মই মিছা মাতা নাছিলোঁ সঁচা মাতাইছিলোঁ কিন্তু মই কি হ'ল মানে সপককৈ মানে মোৰ কিবা গাটো বেয়া হৈ গ'ল যে সেইকাৰণে মানে এতিয়া মানে অকণমান ভিক্স মটৰ খাই ভাল লাগিছে গাটো সেইকাৰণে মই আজি আপোনালোকৰ পাক্কা কৈছোঁ মই দেখাম আপোনালোকক ডান্সটো আপোনালোকে চাবলৈ ৰেডি হৈ থাকক সন্ধিয়া ঠিক আছে আৰু এতিয়া ব'লক দেখাওঁ আমি চাবক আজি খেলা বস্তুখিনি ধুনীয়াকৈ চাওক ৰ'ব হয়তো খুলিব আজি আপোনালোকে ধুনীয়াকৈ চাওক আৰু নতুন শুভেচ্ছাটো দিলোৱে সেইকাৰণে আৰু কালিও আকৌ নতুন শুভেচ্ছা মানে কালি বিহুটো কালিটো আজিয়ে নিদিলোঁ আকৌ কালিও দিব লাগিব না নতুন শুভেচ্ছা চাওক এইবিলাক এনেকৈ ফুটবল যে খেলে এয়া চাই লওক খেলা বস্তু পুৰা এয়া চাওক গেছ অ'কে তেতিয়াহ'লে মানে অকণমান কাহ আছে এনে এইখিনি চাওক আজি মানে পুৰা একদম ৰাতি অকণমান দেৰিকৈ দুপৰীয়া নেকি অকণমান দেৰিকৈ পুৰা যেন সাজি দিছোঁ মানে সাজিলে মানে ধুনীয়া হৈ থাকে যে আৰু এনে যদি নাসাজে মানে কিবা লেতেৰা হৈ থাকিলে বেয়া লাগে না সেইকাৰণে সাজি দিলোঁ অকণমান ব'লক ঐ তাকলৈ গৈছা এয়া ব'লক দোকানৰ পৰা আহোঁ কাৰণে বিহু বজাৰ কৰি আহোঁ ময়ো যাম দোকানৰ পৰা তুমি আহিব নালাগে ময়ো ভিডিঅ' কৰিম একো নহয় ব'লা একো নহয় ব'লা ব'লা বাহিৰত থকা তুমি ব'লা তুমি যাম আমাৰ মোবাইল দি দিব চাই লওক আৰু হেৰি কথা এটা আছিলে আপোনাৰ লগত মানে বিশেষ কথা আৰু কথাটো হ'ল মোৰ মানে জন্মদিন হ'ব মানে পিছত মোৰ মানে আৰু মোৰ জন্মদিনটো হ'বই আৰু মানে মই ভিডিঅ'ত সেইটো কৰিবলৈ গৈ আছোঁ কথা এটা মোৰ জন্মদিন হ'লেতো আপোনালোকে ভিডিঅ'টো মইতো এনেও বনামেই আৰু ভিডিঅ'টো চাবলৈ ৰেডি হৈ থাকিব অ'কে মোৰ বাৰ্থডে কি যে জানুৱাৰীত আছিলে নে ফেব্ৰুৱাৰী মোৰ জানুৱাৰী গ'ল বোলা বেবীৰে 11 তাৰিখে আছে আপোনালোকে চাবলৈ ৰেডি হৈ থাকিব অ'কে আৰু যেতিয়া হেপী বাৰ্থডে আহিব তেতিয়া আপোনালোকক মই কওঁ অ'কে সুধিটো আছে হেপী বাৰ্থডে আৰু হেপী বাৰ্থডে হ'লে মানে মানুহবিলাকো মাতিব লাগে কেকটোও কাটিব লাগে ভালো লাগে তেতিয়া অলপ চালে মানে সেনেকৈ মানে ভাল লাগিলে সেনেকৈ অলপ ভালো লাগে কেকটো কাটো আৰু মানে দিৱালী হৈ যায় সেনেকুৱা মানে কেকটো যে সেনেকৈ অকণমান বহি পেলাই আপোনালোকক দেখাইছোঁ এয়া চাই লওক এয়া মানে ইয়াত জুই সেকিব পাৰি ধুনীয়াকৈ ইয়াত মানে গৰম পানীও বহাব পাৰি ইয়াত জুইও সেকিব পাৰি আৰু ৰাতি মানে ঠাণ্ডা ইমান আজি মানে ৰাতিপুৱা ইমান বৰষুণ পৰিছে সেইকাৰণে বুলি আজি ৰাতি বোলে হেৰি বনামহে জুই সেকিম আৰু কালিও সেকিছিলোঁ আৰু ঠাণ্ডা দিনত ভাল অকণমান জুই সেকিবলৈ মানে সেকিলে ভালো হয় এয়া তাকেহে ইমান চৰ্দি লাগে ঠাণ্ডা দিনত মানে সেইটোৱে বেয়া এই চৰ্দি লাগি থাকে খালি গাও ধুব লাগে ইফালে মাইকী মানুহখিনি ৰাতিপুৱাই সেইকাৰণে অশান্তি লাগে আমাৰ মানে ৰাতিপুৱাই গা ধুইছে কৈছে বা ইমান ঠাণ্ডা পানীখিনি এনেকৈ কৈছে মই মামীক যে দেখালোঁ সেইটো মামীয়ে কিবা কৰিয়াৰ কৰিছিলে পিছত এইটো লাইক আহি গৈছে সেইটো কাৰণে এতিয়া বলক আজি দেখাম বাংলা
আৰু হেৰি কি আপোনালোকে চাগে বিহুত চাগে পিঠা বনাব সেই পিঠাতে অকণমান আমাকো পঠাই দিব হা এনে কৈছে আপোনালোকে এনে কৈছিলোঁ আপোনালোকে চাওক আজি মানে সোনকালে ব্লগটো বনালোঁ না সেইকাৰণে দোকানটো খোলা আছে মই দেখাইছোঁ দোকানটো আজি মানে পুৰা পটাপট হেৰি কি শুকালোঁ না পটাপট মানে ভিডিঅ'টো বনালোঁ না সেইকাৰণে মানে পুৰা সোনকালে দোকান খোলা আছে সেইখন কিবা আমাৰ ওচৰলৈ কিবা মানে দোকান বনাবহে দোকানে বনাব সেইটো মানে ঘৰটো ভাগি দিছে চাইডত ধুনীয়াকৈ ৰ'ব দেখাই আছোঁ এক মিনিটৰ ৰ'ব এয়া চাই লওক এয়া চাওক আজি দোকান খোলা আৰু চাওক ভাঙি দিছে দেখিলে না আপোনালোকে এয়া চাওক আজি মানে দোকানবিলাক মানে আজি মানে সোনকালে মানে কি হেৰি কৰিলোঁ ভিডিঅ'টো কৰিলোঁ সোনকালে সেইকাৰণে মানে আজি হেৰি কি সোনকালে দোকান খোলা আছে চিলিজনকে চব দোকান খোলা আছে সেইকাৰণে আজি আৰু আৰুতো এটা নায়ে বোলক আগতে কালি হেৰিটো দেখাত বোলক দেখাই আছোঁ বিলাক দেখাই আছোঁ আজি কিবা আৰু কিবা দেখা সদায় মানে ব্লগটো বনাই থাকিলে হেৰি হয় আৰু শুনকচোন আপোনালোকে যদি মোৰ চেনেলটো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে বাটনটো দবাই দিব অ'কে ক্লিকটো কৰি দিব মানে অ'কে আৰু ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই আৰু বিহুত আপোনালোকে বিহু পাতিব ধুনীয়াকৈ আৰু পাতিলেতো ভালেই লাগে বিহু লাগে আৰু এতিয়া নতুন শুভেচ্ছাটো ক'লোৱে আৰু অকণমান কৈ দিছোঁ নতুন শুভেচ্ছা থাকিলে আপোনালোকৰ ওচৰতে এবাৰ দুবাৰ কৈ দিলোঁ কিন্তু এইটো আপোনালোকে ভাল পাব অ'কে এতিয়া ব্লগটো থৈছোঁ আৰু কিছুমান বস্তু দেখাবলৈ আছিলে সেই কিছুমান বস্তুখিনি মইতো আজি যিখিনি কথা ক'লোঁ হৈয়ে গৈছিলে ৰ'ব আৰু এটা বস্তু দেখাই দিওঁ তাৰপিছত ধুনীয়াকৈ এয়া চাওক আজিও আকৌ পাত পৰিছে গোটেই ঠাই আৰু মানে পাত সাজিয়ে থাকিব লাগে ইমান সাজি থাকিলেতো এনেকৈ চাওকচোন ইমান পাত পৰি থাকে সেইদিনাতো দেখাইছিলোঁ গছত গড়ে ইমান পাত থৈ থাকে এই চাওক ভগৱান ওপৰত দেখাইছোঁ চাওক ভগৱান দেখিছে ভগৱানৰ মূৰ্তি অ'কে আৰু মই এটা কথা ক'ব পাৰি গৈছিলোঁ আজি মই